পূৰ্ণ পালাহি ডিম্পুল ক'ৰবাত যাবা নেকি যাম ভাবিছোঁ ক'ৰবাত যাম ভাবিছোঁ ক'ত যাওঁ নাজানো ক'ত যাওঁ নাজানেহি চ' পূৰ্ণ আমি আজি ফাইনেলি ক'লৈ যাবলৈ ওলাইছোঁ হা নগাঁও এইফালে অংকুৰ এইফালে আমাৰ ডিম্পু পুলক পূৰ্ণ আৰু আমি এতিয়া আজি শিৱৰাত্ৰি উপলক্ষে যাবলৈ ওলাইছোঁ মহামৃত্যুঞ্জয় টেম্পল গতিকে আহি থাকক আৰু ন ডিম্পু কিবা ক'বা নেকি ব'লা ব'লা লেটছ গো সেইবাৰ মোৰ বমি লাগিছিলে হ'ল চাওক কি কৈছা ইয়াতে থাকি যাওঁ নেকি হেল্ল' সেইটো লাষ্ট মৰ্ণিং মই অলপ ফুৰিব আহিছোঁ মানে ইমানে হেৰি ইমান উৎসাহটো দেখা নাই অলপ উৎসাহটো দেখুৱাই দিয়া পূৰ্ণই আজি মেকুৰী মাংস খাইছে নাপায় দেই পূৰ্ণ এইটো এতিয়া ভৰাই ল'লোঁ এইটো পেট্ৰল পাম্প ইয়াতে তেলটো ভৰাই ল'লোঁ আহি আছোঁ আমি গোলাঘাট হৈ নগাঁও ডাইৰেক্ট নগাঁও যাম বাকী বৰা পেট্ৰল চেট্ৰল ভৰালোঁ টেংকি খালী কৰিলা নিজৰ নেকি হয় নিজৰ টেংকিও খালী কৰি জোতা চোৰ বেয়া লগা নাই তোমাৰ মানুহ যে একেবাৰে চকলেট বয় হৈ গৈছে উঠা 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 বহুত দূৰ যাবলৈ আছে পূৰ্ণ এইপিনে চোৱা কি মন ডাউন যে ইমান কেলে আজি মানে ইমান এটা আজি স্পেচিয়েল দিনত মানে এক্সাইটেড নহ'লে কেনেকৈ হ'ব বাবা খোৱা নাই বাবা খালে খাই ল'বা ইয়াতে খাই ল'ম চবেই খাম হা কিমান খাবা কোৱা পুৰা উদং কৰি দিবা নেকি উদং কৰি তুমি নিজে উদং হৈ নাযাবা ঠিকে ষ্টপেজ কিহৰ ষ্টপেজ এক নম্বৰ ষ্টপেজ বৰা হ'ব কেমেৰাটো জাষ্ট অন কৰিছোঁ এইটো এক নম্বৰটো কৰিবলৈ আহিছে আহি ধাচকৈ পৰিছে বৰা হ'ব ব'লা আমাৰ বহুত দূৰ যাবলৈ আছে বৰা হ'ব ই দুজনকৈ কেমেৰামেন এজন মডেল এইডোখৰ আমাৰ বাবা থানৰ ওচৰ পাইছোঁহি আৰু এতিয়া বাবা থানত ইয়াৰ পৰাই সেৱা এটা কৰিছোঁ আৰু দেই ফাইনেলি আমি ক'ত পালোঁহি বোকাখাটত পুৰি দি ল'ব লাগে দৰ্জাখন লগোৱাই নাই বে এক্সাইটমেণ্টত পাহৰিয়ে গৈছোঁ খালানে ব'লা এতিয়া হৈ গ'ল আমি গৈ থাকোঁ গাড়ী আছে এতিয়া আমি নগাঁও পাইছোঁহি আৰু ডিম্পু কি কৈছা বৰহমপুৰত যিহেতু আছে গতিকে কি বুলি কৈছা কলিয়াবৰ নহয় কেশৱ মহন্ত ধৰক তাতে লাঞ্চটো কৰি চব হ'ব ফাইনেলি আমি ক'ৰ পৰা একদম নগাঁও হাইৱেৰ পৰা এইটো লেফ্ট চাইডে এইটো ৰাস্তাত সোমাই আহি আছোঁ মৃত্যুঞ্জয় টেম্পলৰ জেগা মানুহ আজি ভিৰ আছে শিৱৰাত্ৰি পাই গ'লোঁ সেই ব'লা বৰা এইয়া এইডোখৰ পৰা এইটো পাৰ্কিং জেগা আৰু এয়া মৃত্যুঞ্জয় শিৱলিংগ শুনিছে এতিয়া গৈ আহোঁ সেৱা এটা কৰি আহোঁ লৈ লোৱা কেনেকুৱা লাগিছে ভিৰ তামাম ভিৰ আছে কিন্তু হেৰি কাৰণে আৰু কিন্তু পৰিৱেশটো বৰ ধুনীয়া মানে অকণমান টাউনৰ পৰা ভিতৰলৈ সোমাই আছে ভিৰ ভাৰ মানে এনেই আজি শিৱৰাত্ৰিৰ কাৰণে ভিৰ আছে কিন্তু অভাৰঅল প্লেচটো ভাল জেগাত আছে বৰ ধুনীয়া জেগাত আছে
ইমান ডাঙৰ হেৰি টেম্পল লগতে মহাদেৱক ফেচিলিটি কিন্তু তামাম। পূৰ্ণ ফটো উঠিছা? উঠিছে নে? এইজন আহি আজিও বিজি। আজি বিজি থাকিব নালাগে ডিম্পু। আপোনালোকে হয়তো মহামৃত্যুঞ্জয় টেম্পললৈতো বহুতখিনি হয়তো আহিছেই। অতিকৈ মানে ই এটা ঐতিহ্য বহন কৰা মানে টেম্পল, আৰু সঁচাকৈ ইয়াত আহিলে মানে একদম মন প্ৰাণ বহুত ভাল লাগি যায়। আজি এনেই শিৱৰাত্ৰিৰ কাৰণেতো অলপ ভিৰটো বেছি হৈছে, কিন্তু বহুত মানে আৰু মানে আৰ্কিটেকচাৰটোৰ কাৰণে বহুত ধুনীয়া লাগে মানে, আৰু চব অৰ্গেনাইজ ডিচিপ্লিন, সেইটো ভাল লাগিছে। আৰু টাউনৰ পৰা অলপ আছুতীয়াকৈ বনাইছে, এইটো বহুত ভাল লাগিছে। গতিকে এই ভিডিঅ'ৰ দ্বাৰাই আপোনালোক সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। ফাইনেলি ইমান ভিৰ ভাৰত। ডিম্পু আহিলা? ফাইনেলি জোতা থোৱা জেগা পাই গ'লোহি, জোতা পিন্ধিলোঁ। ডিম্পু ব'লা, এতিয়া কুঁহিয়াৰ খাব লাগে আৰু সৰুকৈ। কি ন' কমেণ্ট ঘামিম, ব'লক কুঁহিয়াৰ খাওঁ, বেয়া গৰম আজি। আজি ৰ'দো বহুত বেছি, ঘূৰি মেলি আহি আমি গাড়ী পাই গ'লোহে। গাড়ীত বহিছোঁ। কিবা কৈছা? কেনেকুৱা লাগিলে এইটো কোৱা, মৃত্যুঞ্জয় মহামৃত্যুঞ্জয় এক্সপিৰিয়েঞ্চটো কোৱাচোন। বহুত ভাল লাগিলে। ভাল লাগিলে নে? খালি আজি গৰম, মানুহ বেছি কাৰণে গৰমটো এনেই বেছি, মানে নৰ্মেলিয়ে গৰম, লগতে মানুহৰ গৰমটোও বহুত আহিছে। বাকী এতিয়া আমি আহি আৰু গাড়ীত বহিলোঁ। এতিয়া লাহে লাহে আৰু ৰুটি চুটি কিবা এটা খাম, ভাত খাওঁ বুলি ভাবিছোঁ। গতিকে আৰু ঠিক আছে, বাই বাই। আমাক ফ'ল' কৰক। এতিয়া আমি ৰখিছোঁ জখলাবন্ধা। জখলাবন্ধানে আমনি জানো, এইডোখৰতে বাছবিলাক যে ৰখায়, ইয়াতে আমি গোটেইবিলাকে কিবা এটা খাওঁ। ইয়াতে খাওঁ এইখনতে। আজি ভেজে খাম আৰু, যিহেতু শিৱৰাত্ৰি। এয়া আমাৰ ৰাইচ, খাওঁ। এইটো কি খাবা? ভেজ? ভেজ। এই দুজনে কিন্তু আমাৰতো আৰু পৰ্ক বিচাৰিয়ে আছে ধান্দাত। 3জন ভেজ, 2জন নন ভেজ। খাই লওঁ কিবা এটা, 3টা বাজি গ'ল। ইফালে আমি খাম ভেজ, নান আৰু আমি হেৰি মটৰ পনীৰ, আৰু এইপিনে ৰাইজে খাইছে নন ভেজ। হা পূৰ্ণ টেষ্টি নে? চিকেন ন? এইপিনে চিকেন। ডিম্পু ভেজ নি? আচ্ছা, আপোনাৰ আমাৰ 3টা ভেজ, 2জন নন ভেজ। আলহী আমি বোকাখাট, এতিয়া ইয়াতে ফটককৈ চাহ একাপ খাই লওঁ, অলপ ৰিফ্ৰেছমেণ্ট এটাও লাগে, ইয়াতে খাওঁ। মিহি মিহিকৈ দিলা নে দুটামান মিহি মিহিকৈ দিলা নেকি? মিহি মিহিকৈ দিলা নেকি? তোমাৰ হাঁহিটো দেখি গাত উঠাই দিব, তোমাৰ হাঁহিটো দেখিয়ে গম পাইছোঁ তুমি মিহি মিহিকৈ এটা দুটা দিলা। আৰু ফাইনেলি আমি পালোহি ঘৰ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।